কঁকালটো ইমান বিষাইছে ৰাতিপুৱাৰ পৰা একদম থাকিব পৰা নাই। তাতে আকৌ আমাৰ বিষৰ মলমটো শেষ হ'ল। মালতীহঁতৰ ঘৰলৈকে যাওঁ, তাহাঁতৰ ঘৰতে লগাই ল'মগৈ। কাইলৈ আকৌ বিশ্বকৰ্মা পূজা নহয়। মোৰ একো নায়েই, অকল মেচিনটো আছে আৰু এই ল'ৰাটো ভাগৰ চাইকেল দুখন, সেয়াই। এনেই সৰুকৈ আৰু নিয়মটো কৰিবই লাগিব, তাহাঁতৰ চাগে ভালকেই হ'ব। ৰোহন, এইফালে আহিবাচোন, কাম এটা আছে। গৈছো ৰবা। কেলে মাতিছিলা কোৱাচোন? আজি চুপ বনাইছিলোঁ আকৌ, সেইকাৰণে মাতিছোঁ খাবলৈ। মায়ে খালে, দেউতাও খালে, তুমি খাবলৈ আছালবা। চুপ বনাইছিলা? দিয়া দিয়া। দেউতাই মায়ে খালে বাৰু, তুমি নোখোৱা নেকি? মোৰ এইবোৰ খাবলৈ মন যোৱা নাই। মই ঠাণ্ডা পানী এগিলাচ খালোঁ, হৈ গ'ল। মই এনেও ইমানখিনি খাব নোৱাৰোঁ, তুমি অলপ খাই দিবা। মালতী, মালতী, ঘৰত আছানে? হুনমনি আইতা আহিছে নেকি? মানে তুমি খোৱা, মই পটককৈ চাই আহোঁগৈ। আইতা, বহক আকৌ, উঠি আছে যে। বহিম কঁকালটো ইমান বিষাই আছে বুজিছনে? একদম থাকিব পৰা নাই নহয় ৰাতিপুৱাৰ পৰা, এনেকুৱা অশান্তি লাগিছে। আমাৰ তাতে বিষৰ মলমটো শেষ হৈ থাকিলে। মই বোলো আকৌ মালতীহঁতৰ ঘৰত আছে নেকি, যাওঁ তালৈকে। হয় নি? বিষৰ মলম আছে আৰু আপুনি অলপ বহক, মই মাকো মাতি দিওঁগৈ, মলমটো লৈ আহোঁ লগতে। হ'ব দে, ইমান বিষাইছে কঁকালটো, একদম থাকিব পৰা নাই। কঁকালটো ইমানকৈ বিষোৱাৰ পিছতো লোকৰ ঘৰত আহিবলগীয়া হৈছে, শেষ হৈ থাকিলে কাৰণে। পইচাও দিগদাৰ নহয় এইবোৰ কিনিবলৈ, দাম লয়। ইমান অত্যাচাৰ কৰিব এই মতাবোৰে, মদ খাই আহি। মালতী খুৰীহঁতৰ ঘৰলৈ যাব লৈছোঁ। তেওঁ মাতিছিলে আকৌ মোক, কিহৰ কাৰণে বা মাতিছিলে, গৈ আহোঁগৈ পটককৈ। আজি দোকানখনত ইমান দেৰি হৈ গ'ল, আমাৰ এজনীয়ে যি টি ভাবি নাথাকিলেই হৈছে আৰু দেই। অলপতে অকণমান বেছিয়ে কৰে নহয়, অলপ দেৰি হ'লে আৰু সন্দেহ হৈয়ে যায়। কেতিয়াবা খাওঁ আৰু অলপ, তথাপিও ইমান বেছিও নাখাওঁ নহয়, যি ভাগে বকিব ঘৰ এৰি গুচি যাম যে। কঁকালত মাৰি দিলি, এইটো নামটো কি বুলি কৈছিলি? এইটো ভলি নি? ল'ৰাটোক সেইটোৱে আনিবলৈ দিব লাগিব, বাকীবোৰতকৈ সেইটোৱে ভাল পাইছোঁচোন। ল'ৰাটোক আৰু আনিবলৈ দিব নালাগে, এইটোকে লৈ যাব। আমাৰ ঘৰত আৰু দুটা আছেই, গোটেইকেইটা ভৰ্তিয়ে হৈ আছে, এইটো আপুনিয়ে লৈ যাব। আমি আৰু ইমানকেইটা কি কৰিম? আপোনাৰ বিষ চিষ হৈ থাকে, মাৰি থাকিব পাৰিব। হয় নি? তেতিয়াহ'লে দিবি বাৰু। স্প্ৰেটো মাৰি দিলেনে? আৰু লওক, আপোনালৈ চুপ অকণমান বনাই লৈ আহিলোঁ। এইটো মাৰি দিলোঁ পাই। এইবোৰ কেলৈ বনাব লাগে ছোৱালী? চাহ একাপ দিলেই হয়। একো নহয়, ভাল পাব। আপোনাৰ কঁকালৰ বিষো হৈ আছে, গাটো অকণমান বেয়া লাগিছে বুলি কৈছে নহয়, লওক। পিছে বৰুৱা ক'ত গ'ল? দেখা নাই যে। আনকালেতো ঘৰৰ ভিতৰতে থাকে, এক্সিডেণ্ট হোৱাৰ পিছৰ পৰা। তেখেত ওলাই গৈছে আকৌ সৰুটোৰ লগত। আজি অকণমান উলিয়াই লৈ গৈছে সৰুটোৱে। ব'লা বোলে দেউতা, ওলাই যাওঁ অলপ, সোমাই থাকিব নালাগে ইমানকৈ। তুমি বোলে ইমানকৈ বেছিকৈ দুখ পোৱা নাই নহয়, সেইকাৰণে গৈছে আৰু দুইটা বাপেক পুতেক। ভালে কৰিছে আকৌ, ওলাই পিনি লৈ গৈছে। অকল সোমায়ে থাকে নহয় সি, দুখ পোৱাৰ পিছৰ পৰা। ইমানো বেছি দুখ পোৱা নাই নহয়, ইমান সোমাই থাকিবলৈ। অকণমান ওলাই মেলি যাবলৈ দিবি, খালি চাই চিতি যাবলৈ কবি আৰু। ওলাই যাবলৈ দিব লাগিব, ময়ে মনা কৰোঁ, নাযাব বোলো। আকৌ গাড়ী চাড়ী আহি পিনি পটককৈ মাৰি দিব। ভয়ে লাগে আকৌ, এবাৰ সেনেকুৱা হৈ গ'ল যে। অলপ দুখ পালে বুলিহে, বেছিকৈ দুখ পোৱাহেঁতেন আজিলৈকে পৰিয়ে থাকিলেহেঁতেন বিচনাত। হয় দেই। পিছে তোৰ ছোৱালীজনী আকৌ কেতিয়া আহিব? দুদিনমান থাকিলে আৰু গুচি গ'ল তাই। তাই আহিব, সৰহকৈ থকাকৈ আহিব এবাৰ আহিলে। এইদিনতে আহিম আহিম বুলি কৈ আছে, জানো কোনদিনাখন ওলাইহি।
তাৰ কথা ঠিকনাই নাই সেই তেতিয়া দুদিনমান থাকি গুচি গ'ল মানে আকৌ তাই শাহুৱেকৰ গা বেয়া হৈ গ'ল আকৌ এতিয়া শাহুৱেক ঠিকে আছে বাৰু পিছে আপোনালোকৰ কথা পাতি থকাতকৈ আইতা আপুনি চুপখিনি খাই লওক নহ'লে ঠাণ্ডা হৈ যাব হ'ব হ'ব খাইছোঁ ৰ মালতী বাইদেউ ঘৰত আছেনে এজন তিলেশ্বৰী আহিছে নেকি আছো ভিতৰলৈ সোমা দৰ্জা খোলাই আছে তেওঁৱে হয় পিছে আপোনালোক বহক দেই মই পটককৈ ভিতৰৰ পৰা আহোঁগৈ মালতী বাইদেউ কি কৰিছে কিনো কৰিবি সোণমণি খুৰীদেউ আহিছে তেওঁৰ লগতে কথা পাতি আছিলোঁ খুৰীদেউ বহিছে বহিছোঁ আৰু তিলেশ্বৰী তই বহি ল সেয়া থিয় হৈ থাকিব নালাগে মই বহিবলৈ নাই আৰু এতিয়া এই কথা এটা কাৰণে আহিছিলোঁ আকৌ আপোনাক কৈছিলোঁ নহয় পাৰিব নেকি পাৰিবি আকৌ দিগদাৰ হৈছে যদি খুৰীদেউ আপুনি বহক অকণমান তিলেশ্বৰী মই দিছোঁ এইজনে কথাবোৰ যেনেকৈ কৈছে পইচা খুজিবলৈ আহিছে যেনে পাইছোঁ আমাৰ আকৌ মালতীয়া জাকে তাকে পইচা দি দিয়ে পটককৈ বিপদত পৰিছে বুলি এইজনীয়ে যা তাৰপৰা ধাৰ লয় এইবোৰক দিব নালাগে এনেই অবাবত খৰচ কৰে কোনো কামতো নখটায় সেইটো আহি আছে পাবহি এতিয়া সোণমণি কি হ'ল তোমাৰ এনেকৈ ৰৈ আছে যে এডোখৰ তোমাৰ কি হ'ল আকৌ পটককৈ ইমান খং কৰিছা যে ক'ত গেলা খোৱা দেখিলা বাৰু তুমি ইমান দেৰি কৰিলোঁ মানে ভিৰ হৈ আছিলে বাৰু মানুহৰ বস্তুখিনি ক'ত থাকিব বাৰু পিছফালে আছে তুমি বাৰু এনেই মাথাটো কেলে খাই থাকা হা দেৰি হ'ল কেলে কৈছোঁ দেখোন মই দোকানত ভিৰ হৈ আছিলে বুলি মানুহবোৰে লৈছে নহয় ইটো সিটো অকল ময়ে ল'বলৈ যোৱা নাই নহয় বেলেগ মানুহে কিনিছেগৈ অকল খালি গেলা খোৱা জানা তুমি অকল অকণমান দেৰি হ'লে ক'ত গেলা খাই আহিলে কেলে অকল মই সেইবোৰকে খাই থাকিম নি বাৰু কেতিয়াবাহে খাওঁ সেইটো বেলেগ কথা কেতিয়াবা খোৱাটো সদায় খাই নাহোঁ নহয় মই কিবা হ'ব মুঠতে এতিয়া খাই অহা নাই নহয় ব'লা স্কুটি পিছফালে ব'লা বহা আৰু ব'লা নহ'লে তুমি ইয়াত মোৰ মগজটো খাই নাথাকিবা তোমাক এৰি থৈ গুচি যাম নহ'লে মই নাই খাই অহা বুলি কৈছোঁ দেখোন বহা ব'লা এইটো ন দিয়ক চবকে খুজিলোঁ বুজিছেনে কোনেও নিদিলে ইমান দিগদাৰ হৈছিলে চলিবলৈ তাৰপিছত বোলো মালতী বাইদেউকে কওঁ বোলো তেওঁ এনেও সহায় কৰিবই তাকেই ময়ো বোলো তোৰ ইমান দিগদাৰ হৈছে দি দিওঁ বোলো দিগদাৰ হ'লে কবি কেতিয়াবা এনেকৈ নাথাকিবি ক'ম বাৰু পিছে কিমান দিছে 2000 দিছেনে 2000 আছে মই আকৌ সোনকালে ঘূৰাই দিম বাৰু দিয়ক হ'ব তই যেতিয়া পাৰ তেতিয়াই দিবি বাৰু তেতিয়াহ'লে মই এতিয়া যাওঁ কাম কেইটামান আছে মানে মোৰ সেইটা কৰিবগৈ লাগিব পটাপট যা বাৰু তাই ইমান দিগদাৰ হৈছে বুলি কৈছে সেইকাৰণে দিয়ে দিলোঁ আৰু বেয়াও লাগে নহয় দিগদাৰ হৈছে বুলি ক'লে আকৌ অথনি মামনি আন্টিয়ে ফোন কৰিছিলে নহয় তেওঁলৈ ফোনটো কৰি লওঁ নহ'লে আকৌ বেয়া পাব হেল্ল' মামনি আন্টি কি কৰিছে আই ফোন কৰিবলৈ সাৰ পালি অত দিন হ'ল ফোন এটা কৰা নাই আজি মই কৰিলোঁ তেতিয়া ৰিচিভ নকৰিলে এতিয়া কৰিবলৈ আহিছ নহয় কেলৈ পাহৰিম বাৰু আপোনাক বাৰু পাহৰিব পাৰিনে এই দেউতাৰ গা ভাল নাছিলে নে দেউতাৰ লগতে লাগি থকা হৈছিলে আকৌ সেইকাৰণে মানে আপোনাক ফোন কৰিব পৰা নাছিলোঁ হয় নি কি হৈছিলে দেউতাৰ এই দেউতাৰ মানে সৰু এক্সিডেণ্ট এটা হৈছিলে গাড়ী এখনে পটককৈ মাৰি দিছিলেহি স্পীডত আহিছিলে গাড়ীখন ইমান দুখ নাপালে বাৰু হয় নি কিমান দিন থাকিলেনো হস্পিটেলত এসপ্তাহ থাকিবলগীয়া হ'ল আকৌ হয় নি তেনেহ'লে ঠিকে আছে বাৰু কাইলৈ বিশ্বকৰ্মা পূজা পাতিবি নে পাতিব লাগিব দেউতাহঁত ওলাই গৈছে তাকে বজাৰ কৰি আহিব কাইলৈ কাৰণে এনেই আৰু এইবাৰ বেছি ডাঙৰকৈও পতা নহ'ব সৰু সুৰাকৈ নিয়ম এটা কৰি থ'ব লাগিব হয় নি আমাৰো একেই সৰুকৈ নিয়ম এটা কৰি পিনি থৈ দিম আৰু হয় নি ঠিকে আছে বাৰু আমাৰ সৰু ল'ৰাটো আহিব নহয় এতিয়া তাৰপৰা হয় নি কেতিয়া আহিব কাইলৈ পাবহি আকৌ ৰাতিপুৱাই বাৰু হ'ব দে তেতিয়াহ'লে ছোৱালী মই দাদা আংকলক ভাত দিমগৈ হয় নি হ'ব দিয়ক তেতিয়াহ'লে বোৱাৰী এইফালে আহিবাচোন মা গৈছোঁ ৰ'ব মা কওকচোন কেলৈ মাতিছিলে এই দেউতাক কৈ দিলা নাই কি আনিব লাগে কাইলৈ কাৰণে ক'লোঁ মানে মই লিখিয়ে দিলোঁ লিষ্ট এখন লৈ আনিম বুলি কৈছে তাকেই বোলো সুধোচোন নহ'লে তেওঁ পাহৰি থাকে সেইকাৰণে লিষ্টখনেই মই লিখি দিলোঁ আৰু ভাইটি আছিলেই নহয়
চুৰি নকৰো কেলে আহিছিলে মা এই তাই মানে কিবা দিগদাৰ হৈছে যে বুলি ক'লে পইচা মানে 2000 টকা এটা খুজিছিলে নিবলৈ আহিছিলে হয় নি এতিয়া যাওঁ আৰু পূজাটো কৰি লওঁগে মা গ'লেই চাগে ভাই তুমি আহিলা মা আহিলে নি বাৰু সি সেৱা কৰি পিনি ড্ৰয়িং ৰুমতে বহিছেগৈ ভাই এতিয়া এই ভাতকেইটা লৈ গৈ ভিতৰকেইটাৰ লগত মিলাই দিয়া গৈ যোৱা মা ঠিক আছে প্ৰসাদ দিয়া শুনে পটককে এই গুণমণি এটাহঁতৰ ঘৰলৈ যাওঁ মালতী বাইদেউহঁতৰ ঘৰলৈ তিলেশ্বৰী বাৰু আহিবই আহিম বুলি কৈ থৈ গৈছে স্কুটিখন আছে যদি নিয়মটোতো কৰিবই লাগিব ছোৱালীজনী ক'ত গ'ল মানে চাইকেলখন চলাই চলাই এইডোখৰতে আছিলে চিন্তাই হয় নহয় এইবোৰ ল'ৰা ছোৱালী য'তে ত'তে গুচি যায় যোৱা আপুনি ঘৰত বেলেগলৈ নাযাব হ'ব দেই ছোৱালীজনী এৰি থৈ নাযাওঁ যোৱা আৰু তিলেশ্বৰী আহিলে বহিবলৈ হ'ব দেই হ'ব